পৰা শেষলৈ চাব আপোনালোকে গম পাব মই কেনেকৈ বনাইছোঁ এইটো মই চিৰা মুড়ি আৰু নাৰিকলেদি বনাইছোঁ অতি সহজতে ঘৰতে সোনকালে বনাব পাৰিব চাওক মই ঘৰতে থকা বস্তু দি মই মোদক বনাম এইটো চাওক চিৰা মুড়ি এই নাৰিকলৰ গুড়ি লৈছোঁ কেঁচা নাৰিকলো ল'ব পাৰে মই কেনেকৈ বনাওঁ প্ৰথমতে মই চিৰাখিনি অলপ ভাজি ল'ম চাব যিকোনো চিৰা ল'লেও হ'ব মই পাতল চিৰাটোৱে লৈছোঁ অলপ ভাজি লওঁ চাওক ফ্ৰাই পেন গৰম কৰি দিছে এতিয়া মই চাওক পূৰা 1 কাপ লৈছোঁ 1 কাপ মই এতিয়া একদম ভাজা কৰি লওঁ কালাৰটো যাতে নষ্ট নহয় তেনেকৈ ভাজিম মই ভাজি লওঁ জুইকুৰা একদম মিডিয়ামত দি ল'ব চাওক গুড়িখিনি গৈছে কালাৰটো একদম চেঞ্জ হোৱা নাই একদম একদম গুড়ি হৈ যায় এতিয়া মই চিৰাখিনি মই গুড়ি কৰি লওঁ এইটো গুড়িখিনি হৈ গ'ল মই এতিয়া এইখিনি ঢালি লওঁ এইখিনি হৈ গ'ল এইখিনি এটা চাইডত থৈ দিম এতিয়া মই মুড়িখিনি লওঁ মুড়িখিনি মই ভালকৈ জাৰি লৈছোঁ ভালকৈ চাফা কৰি ল'ব চাফা কৰি লৈ মুড়িখিনি এনেকৈ পিচি ল'ব মিক্সিত দি ল'ব এনেকৈ এতিয়া মুড়িখিনি মোৰ হৈ গ'ল এতিয়া হওক মোৰ চিৰা প্ৰথমতে মোদক বনাই লওঁ এইটো চিৰা চাব এইটো হাফ কাপ চিৰাৰ গুড়ি দিলোঁ এতে 3 চামুচ নাৰিকলৰ গুড়ি দিলোঁ চাওক 3 চামুচ দিলোঁ এইটো চাওক মিল্ক পাউডাৰ দিলোঁ 2 চামুচ এইটো টেষ্ট আনিব এতিয়া চাব ইয়াৰ পৰা হাফ মই থৈ দিম চাব হাফ থৈ দিলোঁ ইয়াতে মই হাফত কোকো পাউডাৰ দিম চাব 1 চামুচ দিলোঁ কোকো পাউডাৰ চকলেট ফ্লেভাৰৰ বনাওঁ এতিয়া চাব ইয়াতে চেনি গুড়ি দিম চাব যোনে যিমান মিঠা খায় তেনেকৈ দিব চাওক চেনিৰ কাৰণে পিঁপৰাই উঠিছে এইটো চাওক চেনি গুড়ি দিলোঁ ইয়াতে দিলোঁ 2 চামুচ ইয়াতে দিলোঁ ডাঙৰ চামুচে দি 1 চামুচ এতিয়া চাব গাখীৰ দিম চাব অলপ দিব গাখীৰ দি ইয়াতেও দিলোঁ চাওক ইয়াতে দিলোঁ বেছি নিদিব অলপ দিব অলপ দি সানি থাকিম চাওক এনেকৈ মুঠি হয় চাওক এনেকৈ মুঠি হোৱাকৈ ৰাখিব আৰু অলপমান দিম ইয়াতে অলপমান ঘি দিম চাব আধা চামুচ ঘি দিলোঁ এটা চাওক এতিয়া মই চকলেট ফ্লেভাৰৰ এইখিনি সানি লওঁ চাব এতিয়া ইয়াতে ঘি দিলোঁ চিনিটো চাব আধা চামুচৰো কম দিম এতিয়া চাব এই মোদকটো ল'লোঁ মোদক নহ'লেও বনাব পাৰিব কিন্তু মোৰ মোদক যিহেতু আছে এতিয়া অলপমান ঘি দি ল'ব অলপমান ঘি দি ল'লোঁ ঘি সানি ল'লোঁ এতিয়া মানে লাগি নধৰিব চাওক মই চেৰি দি প্ৰথমতে বনাওঁ মই প্ৰথমতে এই চেৰিখিনি অলপমান ইয়াতে দি লওঁ ভিতৰৰ ফালে অলপ ভিতৰৰ ফালে এনেকৈ গাঁঠা এটা কৰি দিব মই ভিতৰত অলপমান কাজু বাদাম কিচমিচ কাটি থৈছোঁ সেইবিলাক দিম চাওক মই এনেকৈ অলপ গাঁত কৰি লৈছোঁ চাওক গাঁত কৰি লৈ এই কাজু বাদাম কিচমিচ আৰু আলমণ্ড পিচি থৈছোঁ এনেকৈ কেঁচাৰ পাছত এনেকৈ লাহেকৈ এই চাইডকেইটাও এৰাই দিব এৰাই দি এনেকৈ লাহেকৈ খুলি দিব কি ধুনীয়া মোদক হৈছে ঘৰতে এনেকৈ বনাই ইউজ
কৰিব পাৰিব আপোনালোকে এতিয়া চকলেটখিনি দি বনাওঁ যেহেতু চকলেট ইয়াতে মই কাজু বাদাম দি দিওঁ দেখাত তেতিয়া ভাল লাগিব এতিয়া অকণমান যাতে পৰি নাযায় সেইকাৰণে এইখিনি দি দিলোঁ ইয়াতে দুটা দিলোঁ একদম সাবধানে খুলিব চকলেট মডেল রেডি এতিয়া হওক মুড়িৰ মোদক বনাওঁ এতিয়া মুড়ি ল'বি সেম প্ৰচেছতে বনাওঁ মই এইখিনি মুড়ি লৈ ল'বি এতিয়া মিল্ক পাউডাৰ দিলোঁ মিল্ক পাউডাৰ নিদিলেও বনাব পাৰে মিল্ক পাউডাৰটো দিলে টেষ্ট হয় 2 চামুচ বটি কৰি 3 চামুচ দিলোঁ চেনি দিম চেনিৰ গুড়ি দিম চাওক চেনি মই গুড়ি কৰি লৈছিলোঁ সেইটো আন্দাজ কৰি দিব যোনে যিমান মিঠা খায় আপোনালোকে 4 চামুচ দিলোঁ এতিয়া দিলোঁ নাৰিকলৰ পাউডাৰ 3 চামুচ দিলোঁ এতিয়া চাব এইখিনি মিলাই লৈছোঁ ঠিক আগৰ নিচিনা প্ৰচেছ যেহেতু মই গাখীৰ দি বনাইছোঁ ঝটপট আপোনালোকে বেছি দিন ৰাখিব নোৱাৰে বেছি দুদিনতে খাই কৰিব লাগিব আৰু যদি বহুত দিন ৰাখিব বিচাৰে তেতিয়াহ'লে চেনি চিৰা দিব চেনি চিৰা বনাই এই চেনি চিৰা ইয়াতে দি কিনে বনাব তেতিয়া বহুত দিন ৰাখিব পাৰিব এইটো মই অলপ অলপ গাখীৰ দি মই সানি লওঁ আধা চামুচে ঘি দিম চাব মই ইয়াতে পিষ্টাচো লৈছোঁ চাওক পিষ্টা এইটো চাওক দি লৈছোঁ তেতিয়াহ'লে নাযাব এটা ঠাইতে থাকিব সেইকাৰণে মই দি লৈছোঁ এইখিনি এতিয়া আপোনালোকে এইটো বন্ধ কৰি দিয়ক বন্ধ কৰি দি একদম ভিতৰৰ ফালে আগতে বেছি দিব কাজু বাদাম কিশমিশ এইবিলাক মই গোটেইখিনি দি দিম পিস্তাও দি দিম এতিয়া পাউডাৰ চুগাৰ দিম চাওক চেনি গুড়ি কৰি লোৱা চেনি 2 চামুচ দিলোঁ মিল্ক পাউডাৰ দিলোঁ অকণমান ঘি দিলোঁ চাওক আধা চামুচৰো কম দিছোঁ চাওক ঘি এইখিনি মই সানি ল'লোঁ ভালকৈ সানি ল'লোঁ সানি লৈ এতিয়া মই গাখীৰ দি সানিম চাব একদম ঘৰতে গোটেইখিনি ঘৰত আমাৰতো নাৰিকল থাকেই সকলোৰে ঘৰতে নাৰিকল থাকে তেনেকৈ কেঁচা নাৰিকল দি এনেকৈ বনাব পাৰিব ঝটপট মোদক বনাব পাৰিব এতিয়া চাওক এইখিনি হৈ গ'ল এতিয়া মই চেৰিখিনি এতিয়া মিলাম নহ'লে আগতে মিলালে গোটেই ৰঙা ৰঙা হৈ গ'লে হয় এতিয়া মিলাই দিম গোটেইখিনি যিমানখিনি আছে সিমানখিনি মিলাই দিম এতিয়া একদম লাইট হাতেদি মিলাব নহ'লে কালাৰটো গোটেই কালাৰ লাগি যাব লগাই ল'ব সদায় এটা হোৱাৰ পাছত অলপমান ঘি লগাই লাগি যাব পাৰে এটা ঘি লগাই 4-5টামান বনাব পাৰে আৰু তাৰপিছত আকৌ ঘি লগাই ল'ব এতিয়া যিহেতু মই বাহিৰত একো দিয়া নাই একেবাৰে ডাইৰেক্ট এইটো দি দিম প্ৰথমতে খুব বেছি দিব যাতে এইটো বঙাটো ধুনীয়া হ'ব যদি ভিডিঅ'টো চাই ভাল লাগিছে
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।